মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু আমাৰ স্কুলবিলাকৰ ফাৰ্ষ্ট ইউনিট পৰীক্ষাটো আহি আছে আৰু বহুবিলাক ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্টটোত আমাক প্ৰেছি ৰাইটিং লাগিব। গতিকে আমি আজিৰ ক্লাছটোত প্ৰেছি ৰাইটিং সম্পৰ্কে আলোচনা কৰিব ওলাইছোঁ। আশা কৰোঁ এই ক্লাছটোৱে তোমালোকৰ যথেষ্ট উপকাৰ সাধন কৰিব। প্ৰথমতে আমি প্ৰেছি কাক বুলি আমি আলোচনা কৰোঁ যে প্ৰেছি বা প্ৰেছিছ হ'ল এটা সাৰাংশ আচলতে, যে তোমালোকে আমাৰ কিছুমান কিতাপ পঢ়িলে বা কিবা সাধু কথা পঢ়িলে, গল্প পঢ়িলে বা কাৰোবাৰ লেকচাৰ শুনিলে সেইবিলাকৰ এটা আৰু আমি সাৰাংশ বুজিবলগীয়া থাকে। গতিকে প্ৰেছি মানে হ'ল সাৰাংশ। গতিকে ডেফিনেশ্যনটো তোমালোকে চাই লোৱা এবাৰ। প্ৰেছি ইজ এ কনচিছ চামাৰী অৰ এবষ্ট্ৰেক্ট অফ এ ৰিটেন ৱৰ্ক ছাজ এজ এন আৰ্টিকল, বুক অৰ স্পীচ. It is often used to provide a brief overview of the main points of arguments in the original text. A good phrase should accurately capture the essence of the original work while also being clear and concise, and it is typically much stronger than the original text. যে প্ৰেছি হ'ল আচলতে কোনোবা এখন কিতাপ, এটা ভাষণ বা এটা আৰ্টিকল, সেই কথাখিনিৰ বা দীঘলীয়া কথা এটাৰ সাৰাংশ কথা, আৰু যিখিনি সাৰাংশ কথা যথেষ্ট স্পষ্ট হয় আৰু অৰিজিনেল যিটো কথা, অৰিজিনেলখিনিতকৈ এই কথাখিনি বেছি মহত্বপূৰ্ণ হয়, যিখিনি আমি পঢ়ি খুব সহজতে আমি বুজিব পাৰোঁ আৰু খুব কমকৈ পঢ়ি আমি গোটেইখিনি কথা বুজিব পাৰোঁ। এক কথাত ক'ব গ'লে আমি যে সাৰাংশ বুলি কওঁ, প্ৰেছি মানে হ'ল সাৰাংশ। প্ৰেছি যেতিয়া লিখিম আমি কেইটামান নিয়ম ফ'ল' কৰিব লাগিব। নিয়মকেইটা হ'ল আণ্ডাৰষ্টেণ্ড দ্য অৰিজিনেল টেক্সট, আইডেণ্টিফাই দ্য মেইন পইণ্টছ, ইউজ ইউৰ অ'ন ৱৰ্ডছ, ইউজ থাৰ্ড পাৰ্চন ছিংগুলাৰ, কিপ ইট ব্ৰিফ, ছুটি হ'ব লাগিব, ফ'কাছ অন দ্য এছেঞ্চিয়েলছ, মেইনটেইন দ্য লজিকেল অৰ্ডাৰ, চেক দ্য একুৰেচি। গতিকে এইকেইটা যদি চাওঁ, আমি এইকেইটা পঢ়ি চালে তোমালোকে বুজি পাবা। আণ্ডাৰষ্টেণ্ড দ্য অৰিজিনেল টেক্সট, যেতিয়া তোমালোকক এটা প্ৰেছি কৰিব দিব তোমালোকক, তেতিয়া তোমালোকক চিন হওক বা আনচিন হওক এটা ডাঙৰকৈ পেৰাগ্ৰাফ এটা দিব বা ডাঙৰ এখন লিখনি দিব, যিটো তোমালোকে খুব ভালকৈ বুজি পাবলৈ চেষ্টা কৰি পঢ়িব লাগিব। সেইকাৰণে যে আণ্ডাৰষ্টেণ্ড দ্য অৰিজিনেল টেক্সট। দ্য ফাৰ্ষ্ট ষ্টেপ ইন ৰাইটিং এ প্ৰেছিজ is to read the original text carefully and understands its main idea, argument and supporting ideas. যে সেই পেৰাগ্ৰাফত হওক, যিটো মূল কথাখিনি, সেইখিনি উলিয়াবলৈ আমি প্ৰেছিটো যিটো আমাক পঢ়িবলৈ দিব, বুক কিতাপে হওক বা আৰ্টিকলে হওক, আমি বাৰ বাৰ পঢ়ি তাৰ মূল কথাখিনি আমি বুজিবলৈ চেষ্টা কৰিব। সেইটো হ'ল প্ৰথম নিয়ম, আমি বুজিবলৈ চেষ্টা কৰিম। তাৰপিছত আমি দ্বিতীয়তে আইডেণ্টিফাই দ্য মেইন পইণ্টছ। যিটো পেৰাগ্ৰাফ আমি পঢ়িম, যিটো লেখা আমি পঢ়িম, তাৰ মূল পইণ্ট, আচল মূল কথাকেইটা কি ক'ব খুজিছে সেইকেইটা আমি আইডেণ্টিফাই কৰিব লাগিব। যে সেই লিখাটোত আমাক কি কথা ক'ব খুজিছে, মেইন পইণ্ট আকাৰে আমি নিৰ্দিষ্ট কথাখিনি উলিয়াই ল'ব লাগিব। কি আৰ্গুমেণ্টছ, ছাপৰ্টিং এভিডেন্স, এই গোটেইখিনি আমি উলিয়াই ল'ব লাগিব। 3 নম্বৰ, ইউজ ইউৰ অ'ন ৱৰ্ডছ। আৰু যেতিয়া আমি প্ৰেছিটো লিখিম তেতিয়া কিন্তু আমি তাৰ হুবহু লাইনবিলাক তুলি দিব নোৱাৰোঁ। আমি আমাৰ নিজৰ ভাষাত, মূল সাৰাংশখিনি আমি নিজৰ ভাষাত লিখিব লাগিব। আৰু আন এটা কাম হ'ল যে প্ৰেছিটোৰ ওপৰত ভিত্তি কৰি প্ৰেছিটো আমি প্ৰেছিটোৰ লগত সংগতি ৰাখি এটা নিৰ্দিষ্ট টাইটেল বা এটা নিৰ্দিষ্ট নাম আমি দিব লাগিব। সেইটো প্ৰেছিটোৰ আমি একেবাৰে প্ৰথমত সেই নামটো দিম। নেক্সট আহিব, যিটো প্ৰেছি লিখিম আমি সেই প্ৰেছিটো সদায় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত লিখিম। তাত আমি প্ৰেছিটোত যদি ডাইৰেক্ট নেৰেশ্যনৰ কোনোবা উক্তি থাকে, কিবা তেনেধৰণৰ কথা থাকে বা আই ইউজ কৰা থাকে, আই প্ৰনাউন বা মই হিচাপে এনেধৰণৰ কথা যদি উল্লেখ থাকে, তেনেধৰণৰ কথাবিলাক আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু ইনডাইৰেক্ট নেৰেশ্যনৰ বাক্যলৈ আমি লৈ যাম। নেক্সট নিয়মটো হ'ল কিপ ইউৰ প্ৰেছি ব্ৰিফ। আমি শ্বৰ্ট কৰিব লাগিব প্ৰেছিটো, পাৰিলে 1/3 নতুবা খুব বেছি প্ৰয়োজন হ'লে 1/4, অৰ্থাৎ 4 1 অংশ হ'ব লাগিব, নতুবা 3 1 অংশ প্ৰেছিটো হ'ব লাগিব। ফ'কাছ অন দ্য এছেঞ্চিয়েল ইনফো। যিটো আমাৰ মূল লিখনি থাকিব, লিখনিটোৰ পৰা একেবাৰে এছেঞ্চিয়েল যিখিনি কথা, সেইখিনিত আমি আটাইতকৈ বেছি গুৰুত্ব দিব লাগিব। ষ্টিক টু দ্য লজিকেল অৰ্ডাৰ, অৰ্থাৎ আমি এটা ক্ৰনলজি মেইনটেইন কৰিব লাগিব। আমাক যিখিনি কথা মূল কথা ক'ব সেইখিনি আমি তাৰ যিটো ক্ৰনলজি, অৰ্থাৎ ক্ৰমটো আমি ভাঙিব নালাগিব। তাত থকা কথাখিনিৰ ক্ৰম অনুযায়ী আমি আমাৰ প্ৰেছিটো, আমি সাৰাংশটো একেবাৰে ক্ৰম অনুযায়ী আমি লিখিব লাগিব। ক্ৰমটো যাতে নাভাঙে সেইটোত আমি গুৰুত্ব দিব লাগিব। নেক্সট, চেক ফৰ একুৰেচি। যেতিয়া আমাৰ প্ৰেছিটো লিখা হ'ব তেতিয়া শুদ্ধ হৈছে নে নাই, আমি সেইটো চেক কৰাৰ কাৰণে আমি দুবাৰমান সেইটো ভালদৰে পঢ়ি চাম। যদি কিবা ভুল ভ্ৰান্তি ওলায় তেতিয়াহ'লে এইটো আমি ঠিক কৰি ল'ব লাগিব। তাৰপিছত ৰিভাইজ এণ্ড এডিট, আৰু ৰিভাইজ কৰিম, আৰু যদি প্ৰয়োজন হয় আমি এডিট কৰি এইটো ক্লিয়াৰিফাই কৰি ল'ম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি প্ৰেছি লিখা এইকেইটা নিয়ম যদি মনত ৰাখা তোমালোকে, তেতিয়াহ'লে যিকোনো এটা টপিক দিলে সেইটোৰ পৰা তোমালোকে সুন্দৰভাৱে এটা প্ৰেছি লিখি উলিয়াব পাৰিবা।
গতিকে মই এটা এক্সাম্পল হিচাপে ইয়াত প্ৰেছি এটা উপস্থাপন কৰিছোঁ, যিটোৰ প্ৰেছিটো মই তলত লিখি দিছোঁ। এইটো এটা টপিক, আমাক দিয়া টপিক। Tree gives sad for the benefit of others. Tree gives sad for the benefit of others. গছবিলাকে আনৰ লাভৰ কাৰণে ই ছাঁ দিয়ে। And while they themselves stand in the sun and endure the scorching heat, they produce the fruit of which others profit. যে গছবিলাকে যেতিয়া ৰ'দত থিয় হৈ থাকে আৰু ৰ'দত থিয় হৈ থাকি ই যেতিয়া নিজৰ ফ্ৰুইটছবিলাক অৰ্থাৎ ফল মূলবিলাক ই প্ৰডিউচ কৰে, তেতিয়া সেই ফল মূলবিলাকেও কিন্তু বেলেগৰ প্ৰফিট কৰে, আনৰ উপকাৰ সাধন কৰে। দ্য কেৰেক্টাৰ অফ গুড মেন ইজ লাইক ডেট অফ ট্ৰী। আৰু ভাল মানুহৰ চৰিত্ৰটো কিন্তু সেই গছবিলাকৰ নিচিনাই। হোৱাট ইজ দ্য ইউজ অফ দিছ perishable body if no use is made for the benefit of mankind? যদি আমাৰ নষ্ট হ'ব পৰা যিটো শৰীৰ, সেইটো যদি আমি মানৱ জাতিৰ কল্যাণৰ কাৰণে ব্যৱহাৰ নকৰোঁ, তেনেহ'লে সেই দেহাটোৰ ব্যৱহাৰনো কি? Sandalwood, the more it is rubbed, the more scent does it yield. যে চন্দন কাঠবিলাক যিমানেই বেছিকৈ খহা হয়, সিমানেই বেছিকৈ ই চেণ্ট প্ৰডিউচ কৰে, অৰ্থাৎ সুগন্ধ উৎপাদন কৰে। Sugar cane, the more it is pelled and cut into pieces, the more juice does it produce. কুঁহিয়াৰবিলাক আমি যিমানেই সুন্দৰভাৱে বাকলি এৰুৱাই তাক টুকুৰা টুকুৰি কৰোঁ, সিমান বেছিকৈ ই ৰস দিয়ে। The men who are noble at heart do not lose their qualities even in losing their lives. আৰু ভাল মানুহবিলাকে নিজৰ জীৱনটো হেৰুৱালেও তেওঁলোকে কিন্তু কেতিয়াও নিজৰ গুণখিনি নেহেৰুৱায়। What matters whether man praises them or not. যে মানুহে সিহঁতক বখানিলেও বা প্ৰেইজ কৰিলেও নকৰিলেও সেইটো একো মেটাৰ নকৰে। What difference does it make whether they die at this moment or whether life are prolonged? আৰু তেওঁলোকৰ জীৱনবিলাক বহুত দীঘলীয়া হ'লেও বা বহুত ছুটি হ'লেও কোনো মেটাৰ নকৰে। Whatever happens, যি নহ'লেও, those who tread in the right path will not set foot in any others. তেনেধৰণৰ মানুহবিলাকে কেতিয়াও নিজৰ যিটো ৰাস্তা, সেই ৰাস্তাটো এৰি কেতিয়াও বেলেগ পথ গ্ৰহণ নকৰে। Life itself is unprofitable to a man who does not live for others. কি কৈছে? Life itself is unprofitable to a man who does not live for others. যে যিয়ে বেলেগৰ বাবে জীয়াই নাথাকে, তেওঁৰ কাৰণে নিজৰ জীৱনটো আচলতে কোনো লাভজনক নহয়। To live for the mere sake of living one's life is to live the life of dog and crows. যিয়ে কেৱল নিজৰ বাবে জীয়াই থাকে, তেওঁলোকৰ জীৱনটো আচলতে কুকুৰ অথবা কাউৰীবিলাকৰ জীৱনৰ নিচিনাই। Those who lay down their lives for the sake of others will assuredly dwell forever in a world of bliss. আৰু যিসকল মানুহে আনৰ বাবে তেওঁলোকৰ জীৱনবিলাক উৎসৰ্গিত কৰে, তেনেধৰণৰ মানুহবিলাকে নিশ্চিতভাৱে সুখ শান্তিত তেওঁলোকে বাস কৰিব পাৰে। গতিকে এইখিনি হৈছে আমাৰ পেৰাগ্ৰাফটোৰ কথা। গতিকে এইখিনিৰ পৰা আমি এটা প্ৰেছি উলিয়াব লাগিব, মূল সাৰাংশ আমি উলিয়াব লাগিব। সাৰাংশৰ আমি যিটো পেৰাগ্ৰাফ ইয়াৰ পৰা বুজি পাইছোঁ যে ইয়াত এজন ভাল মানুহৰ কথা কোৱা হৈছে। গতিকে আমি ইয়াৰ টাইটেলটো দিছোঁ গুড মেন লিভ ফৰ আদাৰ্ছ, যে ভাল মানুহবিলাকে সদায় আনৰ বাবেই জীয়াই থাকে। দ্য কেৰেক্টাৰ অফ গুড মেন ইজ লাইক ডেট অফ ট্ৰিজ। ভাল মানুহবিলাক গছবিলাকৰ নিচিনাই। দে লিভ ফৰ আদাৰ্ছ এণ্ড ডু নট লুজ দেয়াৰ কোৱালিটিজ ইভেন লুজিং দেয়াৰ লাইফছ। যে তেওঁলোক সদায় আনৰ বাবেই জীয়াই থাকে আৰু তেওঁলোকৰ জীৱনবিলাক হেৰুৱালেও তেওঁলোকে নিজৰ গুণবিলাক কিন্তু কেতিয়াও নেহেৰুৱায়। They always follow the right path. তেওঁলোকে সদায় এটা শুদ্ধ পথ অনুসৰণ কৰে। Praise is immaterial to them. প্ৰশংসাটো তেওঁলোকৰ কাৰণে কোনো পাৰ্থিৱ বস্তু নহয় বা কোনো মানে গুৰুত্বপূৰ্ণ বস্তু নহয়। To live for one's own sake is to lead the life of best. যে যিয়ে কেৱল নিজৰ বাবে জীয়াই থাকে, তেওঁলোকৰ জীৱনটো আচলতে পশুৰ তুল্য হৈ পৰে। Only those who lay down their lives for others will live forever in a world of bliss. যে যিসকল মানুহে আনৰ বাবে জীয়াই থাকে বা আনৰ বাবে নিজৰ জীৱন উৎসৰ্গিত কৰে, জীৱন দিয়ে, they will live forever, চিৰদিনৰ বাবে তেওঁলোকে জীয়াই থাকিব in the world of bliss, অৰ্থাৎ শান্তিৰ পৃথিৱীখনত। গতিকে এইখিনি আমি
ইয়াৰ সাৰাংশ লিখিলোঁ। গতিকে ইয়াত আমি যিটো মূল পেৰেগ্ৰাফ আছিল তাৰ পৰা সাৰাংশ হিচাপে আমি 3 ভাগৰ এভাগত এইখিনি শেষ কৰিছোঁ। গতিকে ইয়াত গোটেইখিনি কথা তোমালোকে দেখিছা যে যিটো আমাৰ আগৰ মানে পৰীক্ষাত দিয়া যিটো পেৰেগ্ৰাফ, এইটোৰ পৰা আমি মূল কথাখিনি আনি একেবাৰে চুটিকৈ আমি প্ৰেচিটো লিখিছোঁ। গতিকে যদি পৰীক্ষাত এনেধৰণৰ পেৰেগ্ৰাফ তোমালোকক দিয়ে, তোমালোকে 2-3 বাৰ ভালদৰে পঢ়ি ল'বা, তাৰ মূল কথাখিনি বুজি ল'বা, মূল পইণ্টকেইটা তোমালোকে জানি ল'বা। তাৰপিছত এনেকৈ এটা টাইটেল দি, মানে টপিকটোৰ এটা টাইটেল দি তোমালোকে প্ৰেচিটো আৰম্ভ কৰিবা আৰু প্ৰেচিটো 3 ভাগৰ এভাগ অথবা 4 ভাগৰ এভাগত সমাপ্ত কৰিবা। গতিকে প্ৰেচিৰ টপিকটো আজি ইমানতে সামৰিছোঁ। আমি পৰৱৰ্তী ক্লাছত আৰু বেলেগ টপিক আলোচনা কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।